নমস্কাৰ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। মই যদি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু পোনপ্ৰথমে আপোনালোক সকলোকে গুড মৰ্ণিং দিছোঁ। যিহেতু ৰাতিপুৱা ভিডিঅ' বনাই আছোঁ আৰু মোৰ দেখুৱাম আজি মই যিটো ভিডিঅ' কনচেপ্ট লৈ আনিছোঁ, দেখুৱাব আনিছোঁ, এইটো হৈছে আপোনাৰ মোৰ যিবোৰ জীৱ জন্তু আছে, হাঁহ কুকুৰা যিবোৰ আছে এই গোটেইখিনিৰ ওপৰতে মোৰ ভিডিঅ' কৰিবই এনেকুৱা হ'ব। চ' মোৰ কি আছে আপোনালোক সকলোকে দেৰি নকৰাকৈ দেখুৱাব গৈ আছোঁ। ভাত ৰেডি কৰিছোঁ ছাগলীবোৰ দিবৰ কাৰণে। ইয়াৰ লগত যদি বেলেগ কিবা মিলাই দিয়ে নহয় তেতিয়া ছাগলীবোৰে নাখায়। গতিকে ভাত আৰু অকণমান পানী দি দিওঁ আৰু মই দৰৱ দিওঁ, হাঁহবোৰকো দিওঁ, কুকুৰাবোৰকো দিওঁ, লগতে ছাগলীবোৰকো দিওঁ। আৰু বেছি নাই এতিয়া, ছাগলী বৰ্তমান ছটামান আছে। হৈছিলে আৰু 12টামান, কিন্তু মৰি থাকিলে। এতিয়া আপোনালোকক দেখুৱাইছোঁ মোৰ কুকুৰাবোৰক কি কি কুকুৰা আছে। বেছি নাই বাৰু, নতুনকৈ কিনিছোঁহে। এইফালে মেলি দিছোঁ, এতিয়া নিজে আহি যাব আৰু চাউল দিম, তেতিয়া আপোনালোকে দেখি পাব। এই যে আপোনালোকৰ ডাঙৰ ডাঙৰ দেখিছে তিনিজনী, এই তিনিজনী হৈছে আপোনাৰ সোণালী কুকুৰা আৰু বাকী সৰুবোৰ হৈছে লোকেল। মিক্সাৰ কৰি কিনি চাইছোঁ, মানে পুহিছোঁ আৰু কি হয়। এতিয়া চাকৰি তাকৰিটো যিহেতু নায়েই, চাকৰি ইণ্টাৰভিউ দিছোঁ যিহেতু হোৱা নাই, গতিকে এই পদটোকে বাছি লৈছোঁ। কি হয় নাজানো আৰু, ওপৰলাই জানে আৰু আপোনালোকৰ আশীৰ্বাদে জানে আৰু সৰু এজনী আছে আপোনালোকক দেখুৱাইছোঁ, কিন্তু মেলি দিয়াই নাই বাৰু, এতিয়া মেলিব গৈছোঁ। তাক এক্সট্ৰাকৈ থওঁ, মানে কি হয়, মানে সৰু যে ডাঙৰবোৰে তাক কুটিব পাৰে বুলি। আৰু এতিয়া লাষ্ট মোৰ যিটো সম্পত্তি নতুনকৈ কিনি আছোঁ, সেইটো হৈছে হাঁহটো আপোনালোকক দেখুৱাইছোঁ। বেছি নহয়, মতা হাঁহ আৰু মাইকী, মানে দুটা টোটেল। দুটাৰ পৰা ষ্টাৰ্ট কৰি চাইছোঁ। এইটো প্ৰব্লেমটো এইটোৱে হৈছে যে মানে প্ৰথম যে মানে ভাত দিলেও নাখায়। এতিয়া এনেকৈ ভিতৰত ভৰাই থ'লে আকৌ খায়, কিন্তু এনেকৈ বাহিৰত মানে মেলি দিয়াৰ পিছত নাখায়। এনেই চৰিবলৈ যায়, কিন্তু এনেকৈ এতিয়া মই ভাত দিম কিন্তু নাখায়, গুচি যাব এনেকৈ। একো নহয় বাৰু, ভিতৰত ভৰাই থৈ দিম।
হাঁহচোন নাখালে বাৰু প্ৰথমতে নতুন আনিছোঁ যে সেইকাৰণে নাই খোৱা কেতিয়াবা হ'ব পিছত হ'লেও ভিতৰতে ভৰাই থৈ দিম। আজিলৈ সিমানে আৰু মই গোটেই ভিডিঅ'বোৰ দেখুৱাই থাকিম আপোনালোকক কেনেকৈ মই কিদৰে আপডাল কৰোঁ, কি দৰৱ দিওঁ, কি বৰ্তমান দি আছোঁ আৰু গোটেইখিনি প্ৰচেছ আপোনাক দেখুৱাই মোৰ চেনেলত এনেকুৱা ভিডিঅ' পাবগৈ কাৰণ মই ব্লগিং শ্লগিং এইবোৰ এৰি দিলোঁ। চ' এনেকুৱাই এতিয়া পাব ভিডিঅ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।